So well, hello guys, welcome back to our channel Life of Two আৰু বৰ্তমান আমি আজি একেলগে another vlog আৰু সমগ্ৰ অসমবাসীক হোলীৰ শুভকামনা জনাইছো আৰু আজি ষ্টাৰ্ট কৰিব লৈছো ভিডিঅ'টো কি হয় ক'ত হয় কি আমি নাজানো ফাৰ্ষ্ট আমি যাম এতিয়া লগৰকেইটাক লগ ধৰো প্ৰথমতে আৰু এটা খানা আছে আজি হোলী বুলি খানা পাতো আৰু কি কৰিবি আৰু যাওঁ এতিয়া যোগাৰ কৰোঁ মাংস চাংস আমি হোলী খেলিলোঁ বৰ্তমান আমি হোলী খেলিলোঁ অলপ আজি পুৰা পানী দিম তো বলো গাইছ অলপ গাড়ী চাড়ী ৰেডি দুখন গাড়ীয়ে লৈ যাম এখন হেৰি এখনতে নাযাওঁ নেকি সেইদিন গেল আৰু যাম পিছত যাম আজি অলপ ফ্লেক্স দেখাব লাগিব না অলপ চবে হেপী হোলী বুলি কৰিছে একবাৰ কি হ'ল হোলী কিনিছিলোঁ হোলী কিনাৰ পিছত মানে পেকেজটো পৰি গ'ল তোমাৰ ৰাস্তাত মই আহি থাকোঁতে ওলাই গ'ল সেইকাৰণে গাইছ এখনতে আহিছোঁ এতিয়া বজাৰত হেৰি হোলী কিনিব কাৰণে ইমান ডাঙৰ বস্তু নহয় আৰু খেল 20 টকা এটা তথাপি 20 টকা ভাই বহুত কষ্টৰ পইচা হোলী কিনো গাইছ এতিয়া আকৌ অলপমান মিঠাই চিঠাই আছে কি হোলী চিনেমেটিক উঠাম মই বাৰু চিনেমেটিক কেইটামান দেখাই দিওঁ হোলীত বৰ্তমান গাইছ আহিবলৈ আমি গীতা মন্দিৰ পালোঁ আৰু এতিয়া উঠি যাম ডাইৰেক্ট ওপৰত আৰু ওপৰত চব আছে দেৱহঁত আছে মানুহ আৰু কোন কোন আছে চব আছে অংকিত আছে চাগে তো বলক গাইছ যাই থাকোঁ ওপৰত আৰু আজি মটৰ ব্লগৰ চেট আপ আনো নাই তো এনেকৈ আগৰ ফিল্ডটো লৈ যাওঁ আগৰ ফিল্ডটো লওক আগৰটো নাছিল এনেও আমাৰ দ্বাৰা মটৰ ব্লগিং ইমান খাছ নহয় সেইটো আমি গমিলে বস্তুটো চেট আপ নহয় তো বলক যাই থাকোঁ বলক কেমেৰা লওক আৰু গাইছ আজি মানে মই যিমান বহুত বছৰ পৰা ভাবিছিলোঁ কিবা এটা কৰিম বুলি সেই কামটো কৰিলোঁ মই এতিয়া ক'ব নোৱাৰোঁ আৰু পিছত কৰিম মানে একদম পুৰা পিছত এতিয়া নহয় নে কি কয় শৰ্মা বলক খেল মোৰ The next day. So guys, আজি হ'ল তাৰে নেক্সট ডে হোলীৰ চ' হুদু নাই আজি কাৰণ হুদু ইয়াৰ কিবা কামত লাগি আছে ঘৰৰ চ' সেইকাৰণে সি আহিব নোৱাৰে আৰু সেইকাৰণে অংকিত আৰু মই যাম আৰু বাকীকেইটা নাযায় বোলে বৰিং লাগে চ' সেইকাৰণে আমি দুজনে যাব ওলাইছোঁ এতিয়া চাওঁ ফেঞ্চি ফালে যাওঁ নেকি ফেঞ্চি ফালে গৈ অলপমান কিবা হৈছে তাতে নাজানো চাই লওঁ তাতে আৰু প্ৰায় 12টাই বাজিল দেৰিয়ে হ'ল কিন্তু একো নাই চাই আহোঁ কেনেকুৱা কি হৈ আছে মাহলবোৰ আৰু এই গ্ৰীডটো চাওকচোন কালাৰ ইচ বাৰু আজি চাৰ্ফ মাৰি ধুব লাগিব এইখিনি বাৰু একো নহয় তো বলক গাইজ ফাৰ্ষ্ট মই আপোনাক পিক আপ কৰোঁ তাৰপিছত গৈ থাকোঁ এইখিনিৰ পৰা অলপমান ওলোৱাটো দিগদাৰ আৰু গাইজ মানে এইখন চাৰিচকীয়াখন থাকিলে অলপ প্ৰব্লেম হয় বাট পাৰি যাম আৰু ওজন ন গাইজ সিখনৰ বাপৰে সেই ওজনটোৰ কাৰণে খাই দিয়ে ঘূৰাওঁতে ফাটি যায় তো বলক গাইজ এতিয়া গৈ আহোঁ আৰু এইফালে বোকা মাৰি আছে চিট গাইজ এইখিনি কেমেৰাটো বন্ধ কৰা হা তো এই সংগীতক পিক আপ কৰিব আহি গ'লোঁ গাইজ এতিয়া এইফালে বোকাটো খেলি আছে অলপমান জুমিন কৰি দিম ৰ'ব পিছত আৰু মই কিন্তু ৰখোঁ নহ'লে মোক বোকা ফিটিং কৰি দিব সংগীত আহি আছে সেয়া লৈ যাওঁ আৰু ফেঞ্চি খেলি ঘূৰি আহোঁ বোকা এনেকৈ খেলিব ইচ্ছা নাই গাইজ মোৰ একদম ইচ্ছা নাই মানে হেৰি হিচাপত কৈছোঁ পূৰা একদম ইচ্ছা নাই 1 hour later. বলক এতিয়া যাই থাকোঁ আমি নেকি বলক দাদা এইখন ষ্টাৰ্ট হওঁতে আধা ঘণ্টামান লগাই ত' ইয়াৰ পৰা ওলালোঁ গাইছ এতিয়া অংকিতক লৈ পেলাই এতিয়া গৈ থাকোঁ একদম মেইন ৰাস্তা যাই ভিডিঅ'টো অন কৰি আছোঁ ত' মেইন ৰাস্তা আহিবলৈ গাইছ এতিয়া যাওঁ মইতো কুকুৰ বুলি ভাবিছিলোঁ কি পিন্ধি আছে মাস্ক চাক ৰে মই কাগজৰ বনাই কিনিছিলোঁ আগতে মইতো ৱাটাৰ কালাৰ মিক্স কৰি পেলাই বনাইছিলোঁ পানী হেৰিটো ফেঞ্চি যাবি নে কি ক কুকুৰটো গা নোধোৱা সমান দে লেতেৰা হৈ যায় বোলো মোকে মাতিলে
কৌশিকক মাতো ৰ তুমি বেয়া গৰম দিছি দে বডি লোচন লগাব পাহৰি গ'লো গাইজ মানে কি ইমান গৰম দিছে ছাল তাল ফাটি যাওঁ অৱস্থা আৰু এই কেঁচা গৰমটো আহিলে গাইজ মানে কি আমাৰ মানে হোলী খেলা ইমান কাৰো ইমান চখে নাই হয় নহয় সঁচা ইমান চখ নাই আৰু হোলী মে দিৱালী মে হোলী কাৰো ইমান ফূৰ্তি নাই গাইজ সেইকাৰণে আমি অলপ ফুৰিব যাওঁ মানে এতিয়া কেনেকুৱা হৈছে এই ঘৰত থাকিলে একদম মানে পকি গৈছোঁ আৰু হয় ৰেষ্ট ল'ব লাগে জানো কিন্তু কিমান ৰেষ্ট ল'ম হয় নহয় কালি মানে গাইজ ইমান ভিডিঅ' কৰা নহ'ল কালি খানা যে খাম বুলি ক'লোঁ খানাটো কালি কেঞ্চেল হৈ গ'ল গাইজ সেইকাৰণে আমি আমাৰ গীতা মন্দিৰতে খিচিৰিকে খাই দিলোঁ আৰু কি গীতা মন্দিৰৰ ভিডিঅ' নবনোৱাৰ কাৰণে ইমান মানুহ আছে এই কিবা লাগে আৰু ইফালে খাই লৈ টুং টাং সেইকাৰণে ভিডিঅ' বনাই থাকিলে যদি কিবা হৈ যায় কোনে ৰিস্ক ল'ব সেইটোৱে কথা তাতে সেইটো হয় আবে তাতে কাজিয়া সদায় মানে কিবা এটা অফিচত কাজিয়া হ'বই গাঁৱৰ কি যায় আবে যদি ভিডিঅ'টো হেৰি কাজিয়া লাগি থাকিলে না ভিডিঅ' কল দি বহুত লাগিলে মানুহে কাজিয়া চাই ভাল পায় আৰে মই চাই ভাল পাওঁ না দুৰ্ভাগ্যতভাৱে কৌশিক নাই দুৰ্ভাগ্যবশত আমি মুখতে নুফুটে আবে মুখতে নুফুটে কি কৰিম দেখাই নাপালো ৰ এই মামাই ৰখাই আছে এক পাক মাৰি মোৰ এক পাক মাৰি এক পাক মাৰি ৰ তই গাইজ পুলিচে ধৰা বাবে আমি আৰু এক পাক মাৰি আহিম এতিয়া মোবাইলটো ৰাখ পকেটত Sayya barare Hey guys, মানে কি তেল ডিপু বন্ধ তেল ভৰাব আহিছিলোঁ তেল ডিপুৱে বন্ধ এতিয়া কি কৰিম তো গাইজ আহি থাকোঁতে বৰ্তমান আমি এটা কাজিয়া দেখা পালোঁ কাজিয়াটো চাই লওঁ দে কমেণ্ট্ৰি দে তই কিবা লাগিব নালাগে বহুত বেয়া সেই নাচাওঁ আৰু ইমান কাজিয়া হ'ব ইচ্ছা নাই যাওঁ গাইজ বলক হৈ থাকোঁ এদিন গাইজ মই একদিন 1 ছেকেণ্ডৰ কাৰণে ৰখিছিলোঁ হৈছে নাই এবাৰ 1 ছেকেণ্ডৰ কাৰণে ৰখিছিলোঁ গাইজ বাদুলি এটা হাগি দিছে মোৰ বাইকত যাওঁ সেইটো 200 নাই ন 200 আণ্ডাৰ বুলি থাকে এখন 200 পিছৰ লাইটটো ভাল লাগে কিন্তু আগৰখিনি বহুত ঘেৰা দেখি আগফালটো মানে কিবা বেলেগ বনাওঁতে কিবাই হৈ গ'ল ব'ল এই দৌল গোবিন্দই যাওঁ ব'ল যাবি 10 টকাই ল'ব যাওঁ লাগে আমি যদি এনেকৈ যাওঁ না ঘপককৈ বেলেগ জমনি লাগব কিন্তু কি কয় যাবি এই ঘণ্টা যাবি মানে কি জানা ইয়াৰ পৰা গ'লোঁ ঠিকেই গ'লোঁ হা কিন্তু আহোঁতে বেয়া লাগব কি হ'ব এই ফেৰি নাপাম দেৰি হ'ব আহোঁতে ঘৰ 7টা 5টা বাজি যাব পাগলা ৰ'দেদি আহিলেতো আৰু দেৰি লাগব ইফালে Z9 এখন থাকে এই উত্তৰ কাটতে কে এনে আহিলোঁ নেকি ইমান ঠগা আপি গাইজ বাপৰে বাপ
আরে মাকিয়া কিছুৱে নাইচোন কি বে হোৱাই নাই নেকি খতমে নেকি বে গাইজ একোৱে নাইচোন ইয়াতে খা গাইজ আমি চুতীয়াটো বনা নাই চাগে কোনোবা চুতীয়াই মোক কৈছিল ফেঞ্চিত পাৰ্টি হ'ব বুলি মানে হেৰি ডিজে শ্ব' হ'ব বুলি কালি কৈছিল মোক তাক ধৰি মাৰিব ইচ্ছা হৈছে মোৰ আজি তাত ঘূৰাই দিওঁ গাড়ী একো নাই ভিতৰত আরে কাবাটা ফুটবল লাগছিল এ ভাই আরে ডিজে শো চলা নাই নেকি আজি হ্যাঁ ডিজে শো চলা নাই নেকি এ তাকে বিচাৰি আছা তুই তাকে বিচাৰি আছিলি আগত যাওঁ মইচোন গাড়ীৰ পৰাহে গান শুনি আছোঁ হবে এইফালে হৈ আছে বাইকখন ধৰি ভাবি ৰ পাৰ্কিং বিচাৰোঁ এতিয়া তো গাইজ হৈ আছে ডিজে শ্ব' আহি পালোঁ বৰ্তমান এতিয়া পৰা জাহাজখন পাৰ্কিং কৰোঁ সোমাই দিলে বে ঐ তই চাহ বে বিচাৰ বে জাগা বিচাৰ তই জাগা অলপ তই গাইজ আহি পালোঁ বৰ্তমান আমি ফেঞ্চিত আৰু এতিয়া পুৰা ডিজে শ্ব' চলি আছে বোলে এইফালে যাওঁ আৰু পুৰা হাল্লা উল্লা অলপ নাচি মাগি আহোঁ নে কি আৰু কিনো দেখাইছোঁ আৰু মানে কি হ'ল গাইজ ভিডিঅ' অলপ কৰিছিলোঁ এইখিনি মানে ভিডিঅ'ই নহ'ল কি ক'ম গোপ্ৰটো বেলেগ ঢকা দিয়ে মোবাইলটো কিবা বেলেগ ঢকা দি থাকে ইমান ধুনীয়া ধুনীয়া ছোৱালী আৰু অলপমান আগত আছে দেখাই দিব ওলাইছোঁ এইখিনি পাৰ হ'ব লাগিব পাৰ হৈ পেলাই দেখাইছোঁ আপোনালোকক গাইজ বঢ়ি মজা অলৰাইট গাইজ চাব পাৰে আপোনালোকে সেইফালে পুৰা ডান্স ফাটাফাটি ডান্স চলি আছে আৰু গাইজ পানী চানী মাৰা চলি ষ্টাৰ্ট হৈ গৈছে বাপৰে বাপ আমালে চাপি উঠো হয় নাই বহুত মানে ভিৰটো বহুত ভিৰ পাগলা নাচন দি আছে গাইজ পুৰা কণী চনি মাৰা মাৰি ষ্টাৰ্ট হৈছে অচিনাকিৰ লগত নাচিও ইমান ভাল নালাগে পটককৈ নে কি আৰু ক'ৰবাত পানী মাৰি আছে হেৰি ৰং মাৰি আছে পুৰা কিবা কিবি এনেকুৱাটো অৱস্থাটো নাই আৰু বেয়াৰ পিটিছা আৰু দেখাইছোঁ গাইজ এইখিনিতো আৰম্ভণি চাগে এই কুটা চুটা লৈ আনি মানুহ উৎপাত পুৰা এইফালে জলি বান্ধি আছে কোনোবা কোনাত বহুত গৰম আৰু পুৰা হাল্লা উল্লা নাচ আৰু ওলোত আহিবলৈ বহুত মিছ কৰি দিলে নাই
বহুত মানে বহুত ভাল লাগিছে এটা আন্টিয়ে নাচি আছে আইতাই নাচি আছে আমি কি কিবা লাগিব কেনেকুৱা লাগিছে দাদা ভাল লাগিছে নাই পুৰা ভাল লাগিছে এতিয়া ওলাই দিওঁ আমি ওলাই মানুহৰ এনেকুৱা বাঢ়ি বাঢ়ি যাই আছে অলপ লাগা চাঞ্চটো বাঢ়ি বাঢ়ি যাইছে নাই আমি ওলাই লৈ গাইছে এতিয়া বেগটো ঘৰত যাওঁ বহুত নাচিলোঁ বহুত হাংগামা কৰিলোঁ আৰু বহুত ভাগৰ লাগিছে গাইছ এতিয়া মানে হেলমেটৰটো একদম মানে হেলমেটৰ MC হৈ গৈছে আমাৰ হেলমেটৰ গাইছ অৱস্থা বেয়া হৈ গৈছে আৰু আমি দুজনে বহুত নাচিলোঁ ভাগৰ লাগিছে বহুত খাব লাগিছে দুজন আহি ভাল নালাগে নাচি দিছোঁ যাই ন আৰু যাৰ লগতে পাওঁ তাৰ লগতে নাচি দিছোঁ গাইছ আপা আপি যোৱা নাই নাচবা লাগে নাচি দিছোঁ বাছ মই ভিজলোঁ আৰু ই নাচলোঁ কিবা হ'ল নেকি নতুন ওলাইছে তো গাইছ এতিয়া বাইকখনৰ ওচৰত যাওঁ বাইকখন উঠি পেলাই পাণ বজাৰ হৈ যাওঁ নেকি আৰু কিবা খাবি কিবাটো খাব লাগিছিল গাইছ এতিয়া খাব লাগিছিল সেইটোৱেতো কথা কিবা খাই লৈ যাওঁ ঘৰ ইমান জল্দি যাব ইচ্ছা নাই সোমাই দিম নাই আৰু হ'ল একো নাই আৰু আজি মানে এনেকুৱা ভিৰ হৈছে ইয়াতে গাইছ কি ক'ব আমাৰ এইকেইটা আহিলে ভাল লাগিল মৰিল না তাতে নাহিলি তাতেও কামত পাইছা তাতেও কামত পাইছা দে মৰিলি দে মোৰ বাইকখন 1 hour later. বাপৰে গাইজ মানে বেলেগ ভাগৰ লাগিছে ৰে কাৰ্বি উঠছে এতিয়া কাৰ্বি উঠা নাই তোৰ এতিয়া সেইটো আপা নাই বুজি আজিকালি গাইজ মানে নকওঁ দে আৰু গাইজ ক'ব নোৱাৰি বাইক পৰি যাব ফুটভিলাৰ টাউনটো সেইটো গাইজ মই বহুত ভাল পাওঁ এতিয়া কোনো নাই 1 2 3 গো ওহো Oh my god! কি একো হৈছে গাইজ মানে কি একো হৈছে এইখনৰে এনেকুৱা চাউণ্ড লাগিছে ভাবক না ছুপাৰ বাইক যদি এটা সোমাই দিওঁ এনেকুৱা চাউণ্ড ল'ব গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক আমি জল্দি ছুপাৰ বাইক এখন লৈ দিম তো গাইজ মানে কি হ'ল ভুলতে নহয় মোবাইলটো প্ৰব্লেম দি দিলে মাজতে ক্লিপকেইটা নল'লে মানে ৰেকৰ্ডে নহ'ল একচুৱেলি সেইকাৰণে কি কয় সেইখিনি ক্লিপ দিব নোৱাৰিলোঁ বহুত বকি এনে বকি আহিলোঁ আৰু মই আৰু এইটোৱে কৈছিলোঁ যে আপোনালোকৰ হোলী কেনেকুৱা গ'ল কেনেকুৱা মানে ক'ত খেলিলে হোলী আৰু মানে বোকা হোলী খেলিছে নাই সেইবোৰ চব ক'ব কমেণ্টত কেনেকুৱা পাইছে আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা পাইছে এইটো দুদিনৰ একেলগে ভিডিঅ' বনাই দিছোঁ আৰু ফাৰ্ষ্ট ডেট সুধো আছিল আজি সুধো নাই সেনেকুৱাই আৰু এণ্ডিংটো ময়ে কৰি দিম আজি তাকে সি গধূলি মানে আহিব পাৰে গধূলি মানে আহিলে এণ্ডিংটো কৰি দিম আৰু গাইজ আৰু এইখিনি বৰ্তমান আৰু কি যাব একেই ৰাস্তা যাম আৰু ক'ৰবাত যদি ৰখোঁ যদি আপোনালোকক দেখাই দিম আৰু ভিডিঅ' গাইজ তো অলৰাইট গাইজ অংকিতক থৈ মেলি আহিলোঁ আৰু এতিয়াও ময়ো ঘৰত যাওঁ আকৌ গধূলি একো প্লেন নাই চ' এইখিনিয়ে আজি ভিডিঅ'টোৰ বাবে দুদিনত মিক্স আপ কৰি দিলোঁ ভিডিঅ'টো কেনে পালে ক'ব আৰু এবাৰ গাইজ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এগেইন হেপী হোলী ভাই চাবি কি এগেইন হেপী হোলী গাইজ আপোনালোকক সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ এইখিনিয়ে আৰু বাই বাই